নমস্কাৰ পুনৰ স্বাগতম আপোনালোকক কাজিৰঙা নিউজলৈ মই জিজ্যোতি লস্কৰে লৈ আহিছোঁ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ পুনৰবাৰ 14 জনকৈ কোভিড পজিটিভ ৰোগী ধৰা পৰিছে অসমত স্বাস্থ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইটাৰৰ যোগে জনাইছে 14 নিউ covid19 পজিটিভ কেसेस confirmed among those at সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰ উই নীড টু বি এক্সট্ৰা কেয়াৰফুল তেওঁ জনাইছে যে 14 জন নতুনকৈ কোভিড19 পজিটিভ কেছ ধৰা পৰিছে অসমত আৰু তেওঁলোক আছিল সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত আৰু তেওঁ লগতে এটো জনাইছে যে আমি এতিয়া আৰু বেছিকৈ সতৰ্ক হ'বলৈ হৈছে আৰু ইয়াকে লৈ মুঠ সংখ্যা অসমৰ 185 জনলৈ বৃদ্ধি পাইছে আৰু এক্টিভ কেसेस 130 জনলৈ বৃদ্ধি পাইছে মই আকৌ এবাৰ জনাইছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ 14 জন কোভিড19 পজিটিভ কেছ আকৌ কনফাৰ্ম হৈছে আকৌ পাইছে 14 জন কোভিড19 পজিটিভ ৰোগী অসমত আৰু ইয়াকে লৈ অসমৰ মুঠ সংখ্যা 185 জনলৈ বৃদ্ধি পাইছে অসমত